হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আপোনালোকক লৈ আহিছোঁ patbaushi সত্ৰত, দামোদৰ সত্ৰৰ মঠৰ ফালে। এয়া চাওক, কিমান ধুনীয়া পৰিৱেশ। কিন্তু আগতে এনেকুৱা নাছিলে, এতিয়া নতুনকৈ বনাইছে। প্ৰাকৃতিক সৌন্দৰ্য। এই চাওক মঠটো ইমান ধুনীয়া, চাৰিওফালে লাইট, গছ, এটা ধুনীয়া সুন্দৰ পৰিৱেশ। চাওক, এইফালে এখন দলং দিছে, য'ত নেকি শংকৰদেৱ সত্ৰলৈ যাব পাৰি। আৰু আমি এনেকৈ দলংখন বাৰু পাৰ হৈছোঁ, তো দেখুওৱা নাই। এই গেটখন চাওক, ইমান ধুনীয়া, এটা বহুত ধুনীয়া এটা পৰিৱেশ। এয়া চাওক, দলংখন ইমান ধুনীয়া। দুখন সত্ৰ এনেকৈ সংযোগ কৰিছে এখন দলঙেৰে। ইমান ধুনীয়া এটা পৰিৱেশ। আৰু এয়া সত্ৰৰ ফালে আমি আহিছোঁ, শংকৰদেৱ সত্ৰৰ ফালে। এয়া চাব পাৰে, চাওক এইটো কি ধুনীয়া। ইয়াতে তলত বাৰু পুখুৰী আছে, এইবিলাক চব নতুনকৈ বনোৱা হৈছে। ইয়াতে চাওক, ধুনীয়াকৈ এখন গাৰ্ডেন দৰে কৰিছে। লগতে এয়া কালিন্দীয়াৰ বাসগৃহ। এয়া শংকৰদেৱে গা ধোৱা, এয়া কোৱা আছিলে সেইটো বাৰু। আৰু এয়া চাওক, কিমান ধুনীয়া এটা পৰিৱেশ, য'ত নেকি এইখন চাওক কালিন্দীয়াৰ বাসগৃহ। লগত ইয়াতে আছে শংকৰদেৱে শোৱা বিচনাখন আছে বাৰু। আৰু গোটেই কীৰ্তন ঘৰটো আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। চাওক, এইটো দৌলঘৰ। এয়া শংকৰদেৱে গা ধোৱা শিল। আৰু এনেকৈ গোটেইখিনি সম্পূৰ্ণ হোৱা নাছিলে বাৰু, অলপ যিখিনি হৈছিলে আমি এইখিনিয়ে দেখুৱাইছোঁ আপোনালোকক। আৰু এয়া ইমান ধুনীয়া এটা পৰিৱেশ। লগতে মূল কীৰ্তন ঘৰ। আৰু এইফালে চাৰিওফালে লাইট, মাজত ধুনীয়া ধুনীয়া ফুল গছ। আৰু এয়া চাওক, ইমান ধুনীয়াকৈ দামোদৰ সত্ৰৰ মঠটো দেখা পায়। আৰু গোটেই কীৰ্তন ঘৰটোৰ পৰিৱেশটো এনেকুৱা। এয়া চাওক, গা ধোৱা শিল শংকৰদেৱে। আৰু এইফালে আছে আপোনাৰ এইটো আপোনাৰ শংকৰদেৱৰ যিখিনি সাঁচতীয়া বস্তু তাত ৰখা হৈছে। যেনেকৈ আপোনাৰ ধৰকচোন, এইটো মিউজিয়াম হয়, শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয় patbaushi সত্ৰৰ। ইয়াতে আপোনাৰ বহুতো বস্তু আছে, যেনেকৈ আগৰ দিনৰ দৰ্জা, শংকৰদেৱে লিখা অংকীয়া নাট, গোটেইবোৰ তাত সংৰক্ষণ আছে। তাৰপিছত মুখা, যিটো আপোনাৰ ভাওনা কৰোঁতে ব্যৱহাৰ কৰা হৈছিলে। আৰু গোটেই আপোনাৰ পৰিৱেশটো চাব পাৰি, ইমান ধুনীয়া, ইমান চাফা। লগতে এটা মন জোৰ পৰি যোৱা। তো এয়া চাওক, গছ গছনিবোৰ ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। আমি বাৰু মূল দুৱাৰেদি অহা নাই, আমি পিছফালৰ গেটেদি আহিছিলোঁ। তাৰ কাৰণে আমি সম্পূৰ্ণ মূল গেটখন আপোনালোকক দেখাব পৰা নাই। কিন্তু গোটেই পৰিৱেশটো এটা মন জোৰ পেলোৱা পৰিৱেশ। আমি ৰাতি গ'লোতো, তাৰ কাৰণে অলপ শ্বৰ্ট হৈছে আমাৰো। বাকী আৰু হোৱাও নাছিল সম্পূৰ্ণ, কিন্তু যিটো সম্পূৰ্ণ নোহোৱাকৈ যিটো বনাইছে, বহুত ধুনীয়া বনাইছে। আমি কীৰ্তন ঘৰৰ ভিতৰত যোৱা নাছিলোঁ, কাৰণ সম্পূৰ্ণ হোৱা নাছিল, যাবও দিয়া হোৱা নাছিল। কিন্তু আমি গোটেই বাহিৰৰ পৰিৱেশটো চাইছোঁ, আৰু বহুত ধুনীয়া এটা পৰিৱেশ। আপোনালোকেও আহিব patbaushi সত্ৰ, শংকৰদেৱ সত্ৰত আহিব, দামোদৰ সত্ৰত আহিব। ধুনীয়া এটা পৰিৱেশত আপোনালোকৰ মন জোৰ পৰি যাব। এয়া দামোদৰ সত্ৰৰ সেই মঠটো ইমান ধুনীয়া লাগিছে, বহুত ধুনীয়া এটা। এইফালে এনেকৈ পিছফালে আহিলে ওচৰত পুখুৰী আছে। আৰু চাৰিওফালে আপোনাৰ এনেকৈ গছবিলাক ৰুই গৈ আছে। সম্পূৰ্ণ হোৱা নাই যদিও তথাপিও বহুত ধুনীয়া লাগিছে। এই পুখুৰীটো চাব পাৰে, এইটো ধনুখান্দা জান বুলি কোৱা হয়। আৰু এনেকৈ গোটেই পৰিৱেশটো এটা বহুত ধুনীয়া পৰিৱেশ, বহুত ভাল লগা। আৰু গোটেই সত্ৰখন বহুত ধুনীয়া। চাৰিওফালে পাত্ৰ, নামঘৰ, কীৰ্তন ঘৰ, আৰু শংকৰদেৱে কৰি যোৱা বস্তুসমূহ ধুনীয়াকৈ সংগ্ৰহ কৰি ৰাখিছে। আৰু এয়াই আমাৰ অসমীয়া সমাজক আগবাঢ়ি যোৱাত সহায় কৰিছে। আমি সেই দলংখনেৰে আমি দামোদৰ সত্ৰৰ মঠৰ ফালে আহিছোঁ। আৰু এনেকৈ চাৰিওফালে মঠটো এবাৰ আৰু চাইছোঁ, চাই পেলাই এনেকৈ ঘৰৰ ফালে আগমন হৈছিলোঁ। এই দলংখনৰ বিশেষত্ব কি জানেনে? দলংখন ইমান ধুনীয়াকৈ বনাইছে, আৰু লাইটিং বহুত ধুনীয়া কৰিছে। আৰু চাৰিওফালে চাফ চিকুণতা, আৰু গছ আৰু লাইটিং বহুত বঢ়িয়া। এইখন আপোনাৰ 1669 চনত স্থাপন কৰা হৈছিল, তাত লিখাই আছে। আৰু এই পৰিৱেশটো চাওক, ইমান ধুনীয়া পৰিৱেশ। আৰু গোটেইখিনি চাব পাৰি। মঠটো আমি দেখাইছোঁ।
গোটেই এটা সুন্দৰ পৰিৱেশ। তো আজিলৈ ইয়াতে এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ, পিছত আৰু লগ পাম।